আজি অসমৰ মাটি আদানী আম্বানী ৰামদেৱৰ হাতলৈ গ'ল। তেখেতে জানে, তেখেতে খুব কৈ আছিল অলপ আগত, আমাৰ অকল কাৰ্বি আংলঙৰ মাটি 1,20,000 বিঘা মাটি আম্বানী আদানীৰ হাতলৈ গৈ আছে। এতিয়া এইটো গৈছে বস্তুৰ মূল্য। এই চৰকাৰখন অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিলে 3 টকা, এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত। এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত। আমি টুল গেট পালোঁ 27খন, নদী বান্ধ পালোঁ, আৰু ধাৰ পালোঁ কিমান? তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা। এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ হ'লগৈ 1,77,983 কোটি 20 লাখ টকা। 1,77,000 মানে 2 লাখ কোটি টকা। এইবাৰ 31 তাৰিখে যিটো হিচাপ আহিব, সেই হিচাপটোত ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল, 2,30,000 কোটি টকা হৈ গ'ল। আজি অসমৰ মাটি আদানী আম্বানী ৰামদেৱৰ হাতলৈ গ'ল। তেখেতে জানে, তেখেতে খুব কৈ আছিল অলপ আগত, আমাৰ অকল কাৰ্বি আংলঙৰ মাটি 1,20,000 বিঘা মাটি আম্বানী আদানীৰ হাতলৈ গৈ আছে। এতিয়া এইটো গৈছে বস্তুৰ মূল্য। এই চৰকাৰখন অহাৰ আগতে 1 কেজি নিমখৰ দাম আছিলে 3 টকা, এতিয়া 10 টকাৰ পৰা 35 টকাৰ ভিতৰত। এই চৰকাৰখন অহাৰ আগতে এটা মুৰ্গীৰ ডিমৰ দাম আছিলে 3 টকা, এতিয়া 10ৰ পৰা 15 টকাৰ ভিতৰত। আমি টুল গেট পালোঁ 27খন, নদী বান্ধ পালোঁ, আৰু ধাৰ পালোঁ কিমান? তৰুণ গগৈ চৰকাৰৰ দিনলৈকে ধাৰ আছিলে 42,000 কোটি টকা। এতিয়া যোৱা 31 মাৰ্চ 2025 তাৰিখলৈকে ধাৰ হ'লগৈ 1,77,983 কোটি 20 লাখ টকা। 1,77,000 মানে 2 লাখ কোটি টকা। এইবাৰ 31 তাৰিখে যিটো হিচাপ আহিব, সেই হিচাপটোত ওলাব যে অসমৰ ধাৰ আচলতে 2,30,000 কোটি টকা হৈ গ'ল, 2,30,000 কোটি টকা হৈ গ'ল।